দাদা আপনি মোক কামত রাখবো নাকি? এতিয়া মইতো তোমাক কামত ৰাখিব নোৱাৰোঁ। তোমাক কামত ৰাখি মই বাপা এইগিলা পোষ্ট কাছাৰীটো ধৰিব নোৱাৰোঁ। তোমাৰ বয়স বহুত কম। এতিয়া তুমি য'তা বেটি বেয়া নাপালে যাওক। দাদা কামত রাখি থাকব পাৰিম নেকি? নাই তোমাক কামত ৰাখিব নোৱাৰিম। আপনি মোক পারবো নাকি? ভাইটি তোমাকতো কামত ৰাখিব নোৱাৰিম। তুমি এটা কাম কৰা, এই 50 টকাখন লৈ যোৱা, এই তাত হোটেল আছে তাতে ভাত খাই যাবা দা। বলো দাদা। নাই তই এটা কথা মনত ৰাখিবি, মোক কিন্তু কালিৰ ভিতৰতে টকা লাগিব। আৰে 4 লাখ টকা ধেমালি নেকি হা? অঁ দি দিবি। দে হ'ব দে। কি হ'ল ল'ৰা? কি লাগে তোক? দাদা মই কাম বিচাৰিছিলোঁ, আপুনি এটা কাম দিব নেকি? কাম কৰিবি তই? কি কাম কৰিবি? আপুনি যি দিয়ে তাকে কৰিম। কালিৰ পৰা তোৰ কাম ষ্টাৰ্ট আৰু মই যি কৰিব দিম তাকেই কৰিব লাগিব। মই যি কৰিব দিওঁ তই তাকেই কৰিব লাগিব, নহ'লে स्कूल चले हम